মৰ্নিং আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এয়া চাহ বাকি লৈছোঁ দুইজনে খাওঁ বুলি। চাহ বুলি ক'লে ভুল হ'ব, ব্ৰেকফাষ্ট বুলি ক'ব লাগিব, কাৰণ আমাৰ ভাত খাওঁতে অলপ দেৰি হয়, সেইকাৰণে চাহটো ডাঠকৈ খোৱা হয়। আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। পোৱালিটোক এতিয়া গাখীৰ খুৱাই ল'ম। এই পোৱালিটো আমাৰ সকলোৰে মৰমৰ, আমি ইয়াক চাফ চিকুণকৈ থওঁ সদায়ে। এইটো চব খাবলৈ কিমান উৎপাত। কুকুৰা পোৱালিকেইটাক চাউল দি লৈছোঁ। কুকুৰা পোৱালি বুলি নহয়, কুকুৰাই হাঁহ পোৱালি উলিয়াইছিলে 5টা, 3টা আছেগৈ আৰু বাকী হাঁহ আছে 12টামান। ছাগলীজনী বাৰীত মেলি দিছোঁ। এবাৰ বাৰীত শাক যিখিনি ৰুইছিলে সেইখিনিও পানীয়ে মাৰিলে, আৰু বৰষুণ এবাৰ যিহেতু বহুত বেছি, শাক ৰোৱাও নহ'ল। বগৰী গছ মই জলকীয়া অলপ ছিঙি লওঁ। ভাত পাতি আছোঁ। তিতাকেৰেলা লৈ লৈছোঁ 3টা, ড্ৰাই ফ্ৰাই কৰি চব্জি অকণমান বনাম। মটৰ ঘুগুনি বনাব লাগিব। মই গাহৰিলৈ কচু কাটিব আহিছোঁ। গাহৰি দিনা বনাব লাগে আজি। এনেকৈ বাগানত দৰৱ দিছে স্প্ৰেয়াৰ লৈ। দৰৱ মানে কিয়, চাহপাতত ভিটামিন দিছে। জুচ অকণমান খাওঁ বুলি ভাবিছোঁ। খুব গৰম পৰিছে আজি। তেখেতকো দিওঁ আৰু ময়ো খাওঁ অলপ, যিহেতু স্প্ৰে মাৰি আহিছে খাবলৈ। ভাত ৰান্ধি হৈ গ'ল। এতিয়া টাৱাত কঁঠালগুটি পুৰি লৈছোঁ। ভাত বাঢ়ি লৈছোঁ, ভাত খাম এতিয়া। 1 বাজিলে, ব্ৰেকফাষ্ট কৰাই। পকৰা লৈ লৈছোঁ খাবলৈ গধূলি ইভিনিং চাহৰ লগত। কেনেকুৱা লাগিলে আপোনালোকে ভিডিঅ'টো চাই জনাব, আৰু আপোনালোকে মোক ছাবস্ক্ৰাইব কৰি দিব প্লিজ।